हादरसानि गुबुन गुबुन जायगाजों लोगोसे तामुलपुर ओनसोलावबो थांनाय साननैसोआव गोबां अखा हानायनि जाउनाव दैबाना जादों। जायनि जाउनाव गोबां गामिनि सुबुंफोरा आलाय-सिलाय जानांदों। बेबायदि समावनो बृहस्पतिबारनि मोनायाव तामुलपुर जिल्लानि भारत भुटान सिमानि आङारखाथा नतुन बस्तियाव हाग्रानि मैदेर फालोआ उदखार खालामो। हरनि समाव फैनाय हाग्रानि मैदेरनि फालोआ गामियाव हाबनानै माखासे न'फोरखौ सिफायनानै गालाङो। मैदेरनि फालोआ न' सिफायनायजों लोगोसे न'नि माइ माइरं जालाङो आरो न' सिंनि मुवा बेसादफोरखौबो सिफायलांदों। मैदेरनि फालोआ गामियाव हाबनाय लोगो लोगोनो गामिनि सुबुंफोरा गिनानै न'नि दरजा खिरखि फांथेनानै रैखाथि गोनां जायगायाव थांनो गोनां जायो। हरसे गामियाव उदखार खालामनानै मैदेरनि फालोआ हाजो फारसे थांफिनो। আঙাৰখাটা নতুন বস্তি গাঁৱত যোৱা নিশা হাতীৰ এজাক দলে এই গাঁৱৰ ৪-৫ গিৰি মানুহৰ একদম ঘৰ বাৰী ধ্বংস কৰিলে আৰু ঘৰ বাৰী ধান চান খাই কিতাপ পত্ৰ আদি কৰি সম্পূৰ্ণ মানে শেষ কৰি পেলালে। তো যোৱা ৰাতি যি হাতীৰ জেক আছিল কোনোৰকমে এই ঘৰৰ মানুহখিনি ঘৰৰ ভিতৰত মানে চকীৰ তলত পলাব লগা মানে পলাই কিনে মানুহখিনি বাচিছে। তো যদি কিবা কাৰণত মানে এই চকীৰ তলত নমালে হয় এই মানুহখিনি মানে আজি মৃত্যুৰ মুখত পৰিব লগা হ'লা হয়। আজি এইখন ঘৰৰ পকা ঘৰ এটা ভাঙি মানে তছনছ কৰি পেলাইছে, ধান খাইছে, আলু পিঁয়াজ যি আছে মানে ঘৰত সকলো বস্তু শেষ কৰি পেলালে। আজি এইটো ঘৰৰ অৱস্থা একেবাৰে নাই, একো মানে সকলো নাইকিয়া হৈছে। তো আজি এইখিনি বস্তু আজি যি হাতীৰ উপদ্ৰৱ, সেইকাৰণে আমি চৰকাৰক অৱগত কৰাইছোঁ আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে এই পৰিয়ালটো লগতে আৰু এই গাঁৱৰ আৰু ৬-৭ গিৰি মানুহৰ ৬-৭টা পৰিয়ালৰ যি ধ্বংস হৈছে সকলো যাতে চৰকাৰে তদন্ত কৰি তেওঁলোকৰ উপযুক্ত ক্ষতিপূৰণ দিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।